নমস্কাৰ, মই তনুশ্ৰীয়ে আজি গল্পী ডায়েৰী এটা পৃষ্ঠা পঢ়িবলৈ লৈছোঁ। শুনকচোন। জয়ৰাম ককাইদেউ ঘৰলৈ কেৰালাৰ পৰা আলহী আহিব। পিছে কিবা এটা জৰুৰী কামত তেওঁ ঘৰৰ পৰা খন্তেক ওলাই যাব লগা হোৱাত ঘৰত থকা কাম কৰা ল'ৰাটোক ক'লে, আজি কেৰালাৰ আলহী আহিব। আলহী আহিলে বহিবলৈ দিবি আৰু সেৱা শুশ্ৰূষা কৰিবি। এইবুলি কৈ ককাইদেউ ওলাই গ'ল। অলপ দেৰিৰ পিছতে ককাইদেউৰ ঘৰত কেৰেলা বেচা বেপাৰী এজন ওলালহি। কাম কৰা ল'ৰাটোৱে ভাবিলে, এইজনেই আলহীজন। সি বেপাৰীজনক আঠে বেঠে ভিতৰলৈ মাতিলে। বেপাৰীজনে পিছে তাৰ কথালৈ কাণ নিদি যাবলৈ ওলাল। ল'ৰাটোৱেও নাচোৰবান্দা হৈ আগচি ধৰি ক'লে, আপোনাক যাবলৈ নিদিওঁ। দেউতাই আপোনাক সেৱা শুশ্ৰূষা কৰিবলৈ কৈছে, ব'লক ভিতৰলৈ।